কি কিতাপ ললা? জানকী বাইদেউ ন? এর আগত কোনখন লৈছিলা? কি কবা এখন কিতাপ পঢ়ি কেনে পালা? আগৰখন সুন্দৰ কিতাপ লিখছি। তেখেতৰ ভিতৰুৱা যিটো মানৱৰ যিটো চৰিত্ৰ তেখেতে সমাজত দাঙি ধৰিব পৰা, যেনে গান্ধাৰীৰ চৰিত্ৰখিনি যিখিনি ভিতৰুৱা তেখেতৰ ৰাজ অট্টালিকাত থাকিও তেখেতৰ তাৰমানে ভিতৰত যে কিবা এটা আছিল সেইটো তাৰমানে ভাগৱতত যদিও তাৰমানে তেখেতৰ চৰিত্ৰৰ ভিতৰুৱা হেৰিখিনি মানে মানুহক বুজাব পৰা নাছিল, কিন্তু গান্ধাৰীৰ ভিতৰত কি আছিল সেইটো জানকী বৰ্মন বাইদেৱে কিতাপৰ মাধ্যমে মানে এক প্ৰকাৰ দাদা কথাটো এনেকুৱা নেকি যে আমি যদিও মহাভাৰতত গান্ধাৰীৰ চৰিত্ৰটো চাইছোঁ বা বিভিন্ন নাটক আদিত চাইছোঁ, কিন্তু বাইদেউৰ যিটো সাধাৰণ ভাষাত যিটো লেখাৰ শৈলীটো মানে তোমাৰ খুব ভাল লাগিছে, মনস্তাত্ত্বিক কথাখিনি ভিতৰৰ যিখিনি হেৰি আছিল সেইখিনি বাইদেৱে সমাজত দাঙি ধৰিছে যে তেওঁ মানে তুমি কিতাপখন পঢ়ি বৰ সুন্দৰ আৰু ন হৃদয় সংগম কৰিব লগা কিতাপ। বঢ়িয়া দা, ভাল লাগিল। বাইদেউ নিশ্চয় আমাৰ এই কথাখিনি তেওঁ যে আমাৰ গ্ৰুপত পাব, পাই তেওঁ নিশ্চয় এজন লেখকৰ কাৰণে সেই এটা বহুত ডাঙৰ কথা, নিজৰ সৃষ্টিটো যাতে কোনোবাই পঢ়ি ধন্যবাদ দিছোঁ বাৰে বাৰে, কাৰণ তেখেতৰ যিখিনি লিখনি যিখিনি মই উপলব্ধি কৰিব পাৰিছোঁ সঁচাকৈ মানৱ সমাজত মানৱ সমাজক উন্নতিৰ পথত আগবঢ়াই নিব পাৰে। বাইদেউক আমি পাইছোঁ আৰু বাইদেউ আমাৰ অনুষ্ঠানত আছে, সৎ পথত আগবঢ়াই নিব পৰা কিতাপ এখন। বঢ়িয়া। আৰু বাইদেউ আমাৰ লগত আছে, বাইদেউ নিশ্চয় পাব তোমাৰ ভিডিঅ'টো, আৰু তুমি পঢ়ি জানিব ভাল পোৱাৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। আৰু বাইদেউ আৰু লিখিও আছে, আৰু এখন বৰ ধুনীয়া মাধৱদেৱৰ কিতাপ লিখিছে, সেইখনো আমি আনিম। তো দে, বাইদেউৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ, খুব ভাল লাগিল। আৰু তুমি আহি থাকা কিতাপ পঢ়ি থাক, তুমি এনে পুথিভঁৰালটো কেইখনমান কিতাপ এতিয়ালৈকে বা নিয়মিতভাৱে পঢ়ি আছা বা না কেইবাখনো পঢ়িলা? পুথিভঁৰালটো বা কিতাপ তুমি পঢ়িলা না পালা না? পালা ন? এইবাৰ কোনখন? বৰ ভাল লাগিল, বৰ ঠিক আছে দাদা, আহি থাকিবা দা।